আজি মোৰ ভিডিঅ'টো লৈ আপোনালোকক ক'বলৈ নমস্কাৰ। ভিডিঅ'টো শেষলৈ চাব, যোনে নাচায় তেওঁলোকৰ এনে যাব। তাৰমানে মোৰ অকণমান প্ৰব্লেম হৈছে ঘৰত, সেইকাৰণে মই দুদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ। আপোনালোকে বেয়া নাপাব। ৰেগুলাৰ ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক চাওক লাচিত চিন পাব লাগছে চিন পা বাঙালি বা চব এইটো বাঙালি চব লাচিত দিৱস পালন কৰি আছে। আজি তাৰমানে আমি স্কুল অহা নাই আপোনালোকক ছাৰ এইটো বাঙালী বাৰৰ পেট্ৰল পাম্প চাওক। এতিয়াৰ পৰা আমি আৰু আগত সেই পাথৰ নদী চব এইটো স্কুল স্কুল পাথৰ নদীৰ চাৰ থাকক চাওক ফাইনেলি আহি পালে পাথৰ নদী এই চাওক এতিয়া পাথৰ নদীৰ চক এইটোৱে পাথৰ নদীৰ চক। চাওক আমি আঠি কাটাই পালো ফাইনেলি আঠি ঘাট এই চাওক আজি লাচিত বৰফুকনৰ জন্মদিন আঠি ঘাট এই চাওক আঠাৰি ঘাট চাহ বাগিচা চাওক এই যাওক চাহপাত বাগানৰ মাজে মাজে তিনিদিনৰ পৰিৱেশ এয়া চাওক আমার আগছা রাঙি দে আমার তার আজি মনটো বেয়া লাগি আছে এই অন্টি যাবা অন্টি মেইন রাস্তা দিয়ে যাওয়া বাক্সা খেয়ে সিংহ নলে না এগুলো ভালো লাগে। চাওক 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 চাহপাত বাগানৰ মাজে মাজে আমি যাই আছো। এই চাওক আঠিঘাট বাগান চাওক এইটো আমাৰ নলকা কিবা ক'ব কম গাইজ মোৰ ভাইটি চেনেলটো আপোনালোকে গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব গাইজ আৰু আপোনালোকে মোৰ ভাইটিক ছাকচেছফুল কৰিব গাইজ। এই চাওক চাহপাত বাগানৰ মাজে মাজে চাওক চাৰিওফালে চাহপাত বাগান চাওক কি সুন্দৰ চাহপাত বাগান চাওক যাওক চাহপাত বাগানৰ পাত আৰু আমি চাওক চাহপাত বাগান এইটো আমাৰ অমৰ পাত তুলি আছে নেকি কেজি তুলিলি 17 নেকি চাওক গোৱাচলা মন্দিৰ আগৰ লাগি গ'ল চাওক মেকুৰী সেইকেইটা পিছত আৰু মই চবচে আগত আহি গ'লোঁ আৰু সিহঁতে পিছত আছে এয়া গোৱাচলা মন্দিৰ এইটোৱে এই যাওক গোৱাচলা মন্দিৰ মানে হ'ল ইয়াত গৰু চালে ইয়াত গৰু তাৰমানে বহুত গৰু সেই কৰা এইবিলাক চাওক গৰু ওম নমঃ শিৱায় এই চাওক গোৱাচলা মন্দিৰ এইখন গেট চাওক গেট সেই চাইকেল এইখন গেট চাওক ঐ এই চাওক গোৱাচলা মন্দিৰ পৰিৱেশ চাওক
এইকেইটা আহি আছে তাৰ চাইকেল চাওক ইয়াত বৰষুণৰ বতৰত কি ধুনীয়াকৈ চাৰিওফালে ফুল দেখা পাব এতিয়া নাই বাৰু আমি অকণমান খৰাং অৱস্থাত আহিলোঁ কি মজা এই যাওক এইবিলাক গৰু মই কৈছিলোঁ নে ইয়াত গৰু সেই চৰা হয় এইটো গৰু চৰা ঘৰ সেইকাৰণে এই মন্দিৰটোৰ নাম গোৱাচলা দেখো ইয়াত চেণ্ডেল কৰি দিওঁ আৰু দেখো ইয়াত ৱেলকাম বুলি লিখা আছে সুন্দৰ কৰি চাওক চাওক এইটো এটা মন্দিৰ বিয়া হৈ আছে বিয়া কি সৌভাগ্য বিয়া দেখা পালো বিয়া গোৱাচলা মন্দিৰত বিয়া হৈছে চাওক এইটো মন্দিৰ গোৱাচলা মন্দিৰ এইটোৱে আপোনালোকে যদি অহা নাই আহিব অতি সুন্দৰ পৰিৱেশ চাওক বিয়া হৈছে বিয়া এই জোৰত কথা ক'ব নোৱাৰি বিয়া হৈছে না সেইকাৰণে চাওক বিয়া এইটো যাওক কোৱা এই তইতো নকবি এইবিলাকে ইয়াত হোমযজ্ঞ কৰা হয় বিয়া চলিছে বিয়া কাম কৰি আছে এতিয়া আপোনালোকক ডাইৰেক্ট দেখোন আশ্ৰম দেখোন আমলখি খাই আছোঁ আমি আমলখি এনেও তাৰ মিছে চাওক পাৰ কুৰ মাৰিছে পাৰাই হৈ যাওক এইগিলা এৰি দিয়া ধান দিয়া চব পাৰা আৰু এইগিলা গৰু নামে hey yeah তলতে যে কিবা এটা কাহিনী আছে এই পুখুৰীটো আমি নাজানো চাওক কি সুন্দৰ তলত যাই দেখিব একচোন কিবা এইটো পুখুৰী দখৰত ৰজাই খুন্দিছিল নেকি সেইকাৰণে চাওক অমল কিবা হ'ব কেনে লাগিল আহি চাওক এইটো আমাৰ নয়ন পাটোৱাৰী ব্লক এই চাওক ইয়াত হোমযজ্ঞ কৰা চাওক ইয়াত হোমযজ্ঞ কৰা হয় খালৰ মাজত চাওক ঠিক মাছ পইণ্টত চাওক তাৰ মানে মই এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ মোবাইলটো বেয়া হৈ গৈছিল তাৰ পৰা দুখন ঘূৰাই নতুন মোবাইল দিলে আৰু ষ্টেণ্ড দিলে আৰু এতিয়াৰ পৰা আৰু সদায় ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন কৰি আছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানেই বাই